নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি ৰাতিপুৱাই ৰাস্তাত কিয় ওলাই আহিছোঁ জানে? আজি মানে মহালয়, সেইকাৰণে আজি ৰাস্তাত বহুত সোনকালে ওলাই আহিছোঁ আৰু এতিয়া বেলি উদয় হ'ব। ভালে ওলাব এই চাওক, আৰু ৰাস্তাটো আজি বহুতো মানুহ গৈ আছে, সেইকাৰণে আমিও গৈ আছোঁ আৰু ব'লক। কাহি গৈ আছোঁ আৰু যিহেতু আজি মহালয়, সেইকাৰণে গৈছোঁ। আজি ৰাতিপুৱা এনেই আৰু খোজকাঢ়িব লাগে, আমাৰ মানে স্বাস্থ্যটোৰ কাৰণেই ভাল, আমাৰ স্বাস্থ্যটো ভাল হৈ থাকে আৰু খোজকাঢ়াটোৱে মানে একদম চবতছে ভাল এক্সাৰচাইজ আৰু আমি পূৰা একদম মানে স্বাস্থ্যৱান ভাল হৈ থাকিব পাৰিম, মানে পুটুকতে বেমাৰে নধৰে আৰু। আমি গাড়ী লাইন লাইনকৈ আহি আছে, ৰ'ব বাই বাই এটা দি দিওঁ। বাই 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 বাই। এনেইতো বাৰু খোজকাঢ়িব কেতিয়াবা আহি থাকিম, কিন্তু আজিৰ দিনটো বহুত পবিত্ৰ বুলি মই ভাবোঁ আৰু চবেই ভাবে। আজিৰ দিনটোতে দুৰ্গা মা কৈলাশ পৰ্বতৰ পৰা ধৰিত্ৰীলৈ নামি আহে, সেই বুলি মানে মানুহে বিশ্বাস কৰে আৰু সেইকাৰণে আমাৰ দুৰ্গা পূজা উৎসৱটো পালন কৰা হয়। আৰু এইফালে চাওক কি ধুনীয়া দৃশ্য, ৰাতিপুৱা আপোনালোকক বাৰু মোবাইলৰ কেমেৰাৰ কাৰণে ইমান ভালকৈ দেখাব পৰা নাই, বাকী ছাইডখিনি বেঙুনীয়া হৈ গৈছে। আৰু এতিয়া খোজকাঢ়ি পাই গৈছোঁহি কালী মন্দিৰ, কৃষ্ণ প্ৰভু মন্দিৰ পাই গৈছোঁহি। আৰু এতিয়া কিমান আগত যাওঁগৈ ঠিক নাই, গৈ থাকিম। আজি পবিত্ৰ মহালয়া, আৰু মহালয়াৰ শব্দটো আহিছে সংস্কৃতৰ পৰা, আৰু মহালয়াৰ শব্দ অৰ্থ হ'ল মহা মানে উৎসৱ আৰু আলয় মানে ঘৰ, সেইকাৰণে আজি মানে মহা আলয় মানে উৎসৱৰ ঘৰ বুলি ধৰোঁ আৰু আমি। আজিৰ দিনটোতে বোলে মানে দুৰ্গা দেৱী আহে আৰু আমাৰ পৃথিৱীলৈ, মানে আজিৰ দিনটোতে দুৰ্গা মা আমাৰ পৃথিৱীলৈ আহে বুলি মানুহে বিশ্বাস কৰে আৰু সেইকাৰণে মানে আমি আজি ৰাস্তাত ফুৰিবলৈ অলপ ওলাই আহিছোঁ। চব মানুহ আছে, বহুতো মানুহ ওলাই আহিছে খোজকাঢ়িবলৈ। মহিষাসুৰ মানে তাৰ বৰদান আছে, তাক কোনো মানুহো মাৰিব নোৱাৰে, তাক কোনো ভগৱানো মাৰিব নোৱাৰে, সেইকাৰণে কোনো দেৱতাও মানে মাৰিব নোৱাৰে। সেইকাৰণে আমি মানে সি স্বৰ্গত গৈ পূৰা একদম হাল্লা হুলস্থুল কৰি পেলাইছিলে, ভগৱানক মানে দেৱতাবোৰক খেলাই সি মানে একে ৰজা বনি গৈছিলে। আৰু তেতিয়াই গোটেই মানে দেৱতাখিনি গৈ বিষ্ণু ভগৱানৰ ওচৰত গৈ বিষ্ণু ভগৱানক মানে প্ৰাৰ্থনা কৰিলে, আৰু তেতিয়া বিষ্ণু ভগৱানে দুৰ্গা মাক সৃষ্টি কৰিলে। আৰু তেতিয়া 10 দিনৰ ভিতৰতে দুৰ্গা মায়ে মহিষাসুৰক বধ কৰিলে। শিল্পীবোৰে দুৰ্গা মা বনোৱা শিল্পীবোৰে আজিৰ দিনটোতেই দুৰ্গা মাৰ মানে চকুটো আঁকে, আৰু তাৰ পাছৰ পৰাই আৰু ধুনীয়াকৈ সজাই পৰাই পেলাই দুৰ্গা মাক। আৰু এয়া চাওক, আমাৰ তিনিআলিত পেণ্ডেল দিলেই। আজিৰ পৰা একদম জেলেপি আৰু আমিতি খোৱা মানে বতৰ হৈ গ'ল আৰু। দুৰ্গা পূজাত জানো আমিতি নাখাম জানো? আমিতি আৰু জেলেপি একে তামাম দবাম আৰু। 11 অক্টোবৰৰ পৰা 15 অক্টোবৰলৈকে দুৰ্গা পূজা হ'ব, আৰু 15 অক্টোবৰতে দুৰ্গা মাৰ বিসৰ্জন হ'ব। বেয়া লাগিছে, সেইবোৰ বাদ দিওঁ বাৰু এতিয়া, কিন্তু এতিয়া দুৰ্গা পূজা আহি আছে আৰু ফূৰ্তি কৰিবলৈ হ'ল আৰু। কুকুৰে খাল সিঁচি আছে আৰু আমিও খাল সিঁচাব এতিয়া গ'লোঁ আৰু। মাছ কেইটামান পালে দিবি দেই। আজি আপোনালোকক এতিয়া সকলোৱে দেখালোঁ। আজি সেয়াই, আজিৰ কাৰণে বাই বাই। আৰু
নক'বা। ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব লগতে কমেণ্ট কৰি দিব। বাই বাই।